মানুহবোৰক আজি আহিলোঁ আমাৰ পাহাৰলৈ দেখিছে কেনেকুৱা ধাৰাসাৰ বৰষুণ পুৰা এয়া চাওক একো দেখি নাপায় হ'লেও পাহাৰত উঠি আহিছোঁ আৰু মাহী গৈছে হেল্ল' এয়া চাওক কেনেকুৱা পানী দেখিছে বন্ধুসকল এই বস্তিৰ হৈ ৰাস্তা চাহ ইমান পানী বাঢ়িছে এই ৰাস্তা বৰষুণ দিছোঁ अरे कहना क्या चाहते हो देखो रास्ते में पूरा पानी है नदी जैसा मुझे भी दिखा दो ये हम लोग का ड्राइवर साहब है जो रोड खतरनाक एकदम खतरनाक घासू रोड देखो ये रास्ता है ना नदी है देखो नदी हो गया रास्ता अभी भी हम लोग पत्ता लेने जा रहे हैं इतना तकलीफ से हम लोग पत्ता लेके लाता है पहाड़ का रास्ता पूरा खराब हो गया अभी तो हम लोग और चिंता है कि हम छोड़ के गया है हम लोग जाने के रास्ता में रास्ता ब्लॉक करेगा लेफ्ट फ्लैट होगा शायद ऐसा माटी गिर जाएगा जैसा लग रहा है संभावना है ऐसे गिरने वाला जैसा मतलब क्या है वो गिर भी सकता है मिट्टी पत्थर वगैरह वगैरह क्या होगा अभी भगवान जानता है मोबाइल तो ले ले लगा दो ना मोबाइल काम है हमें नहीं लगेगा ना हमें इधर पकड़ के जाएगा अपन एक हाथ से भैया मेरा वीडियो को लाइक कमेंट सब्सक्राइब करने का कितना कष्ट मतलब बहुत कष्ट से वीडियो बना रहे हैं ना देखो कितना पानी कितना रिस्क लेके हम गाड़ी चला रहे हैं आप लोगों को दिखाने के लिए कि बारिश के मौसम में मत आइए कभी भी लौंगुआ में और जाना पड़ेगा ना अरे बाप रे खतरनाक रोड पे और जाना पड़ेगा भैया गाइस ये देखिए अरे कहाँ गड्ढा है कहाँ नहीं मालूम नहीं पड़ता है लाइक कमेंट शेयर करिब किन्तु देই और सब्सक्राइब कर দিব কিয়নো बहुत কষ্টত আমি গাড়ী চলাইছোঁ কেনেকুৱা কষ্ট আমি এনেকুৱা ফ্ল'ত এনেকুৱা বেয়া ৰাস্তা মানে এয়া চাওকচোন কেনেকুৱা ৰাস্তা মানে একদম মানে চলাব নোৱাৰি পাত ল'ব আহিছোঁ এয়া চাওক কেনেকুৱা বৰষুণ ৰাস্তা একেবাৰে ইমান ঠেক মানে গাড়ী এখন চাইড দিবলৈ জেগা নাই গাইছ একদম মানে বহুত কষ্ট দেই বহুত কষ্ট গাড়ী ঘূৰাবলৈ ইয়াত নাই কমো আধা ঘণ্টামান লাগি গ'ল ঘূৰাবলৈ মানে এনেকুৱা স্লিপ খাইছে মানে কি ক'ম আৰু আপোনালোকে দেখিলে গম পালেহেঁতেন হ'লেও আৰু দেখাই দিছোঁ এয়া চক এতিয়া আকৌ এইফালেদিয়ে যাব লাগিব আমাক হৈ গ'ল অঁ মহৰিও তিতি গৈছে দেই বহুত কষ্ট ন ৰাস্তা ব্লক হৈ যাব পাৰে বন্ধু গাইছ আৰব লম্পাং আহি পাই গ'লোহি এতিয়া মানে কি হ'ল ইয়াত পাত ল'ব লাগে অলপ চলপ তাকে ৰখি আছোঁ আৰু একদম পূৰা তিতিলোঁ মানে হেৰি হ'ল অলপ চলপ চিটিকিলে বেক কৰোঁতে গাড়ীখন তেতিয়া অলপ মাথাটো উলিয়ালোঁ যে তো মাথা তিতি গ'ল পূৰা গাইছ পাত আহি গ'ল আৰু আমাৰ এইফালে দুইজিল আহিছে উঠাব তেতিয়া লৈ আমি আকৌ যামগৈ আমাৰ তলত নামিম আৰু এতিয়া চাই থাকক কি দেখাব পাৰোঁ তাকেই আৰু ব'লক মোৰ লগত এয়া চাওক ক'ৰ পৰা পানী আহিছে একদম বৈফালে গৈছে একদম বৰষুণ এনেকুৱা বৰষুণ দিছে মানে পানী লগালগ বৰষুণ দিয়া বেছি সময় হোৱা নাছিলে কিন্তু মানে বৰষুণ দিয়া নাই কমো আধা ঘণ্টা 1 ঘণ্টা হ'ব আৰু কিন্তু এই আধা ঘণ্টা 1 ঘণ্টাতে এনেকুৱা ধাৰাসাৰ বৰষুণ দিলে মানে
গোটেই পানী পানী একদম দেখিছে না গোটেই ৰাস্তা পানী একদম কি ক'ম আৰু ৰাস্তাটো দেখিয়ে নাপায় গাঁতবোৰ দেখিয়ে নোপোৱায় আৰু এনেকুৱা গাঁত ইয়াত এনেকুৱা পানী বৰষুণ একদম থাকিব নোৱাৰি আৰু বাহিৰততো ওলাবই নোৱাৰি এইফালে আমাৰ পাত আহি আছে কাম নাই নামিবতো মনে যোৱা নাই এইয়া দেখিছেনে পাহাৰ কেনেকুৱা একদম পুৰা ডাৱৰ ওপৰত ডাৱৰে ঢাকি দিছে আৰু এইফালে ইমান ভালকৈ দেখি নোপোৱাই চাগে আমাৰ এই লুকাই লুকাই মোৰ ভিডিঅ' কৰাবোৰ চাই আছে যাওঁ ঐ ক'ত যাওঁ হাগিব যাওঁ নেকি হাগা লাগিছে নেকি তোক হা হাগা লাগিছে নেকি ঐ সি মুতিব যায় চালা মহ পুৰা ৰখি থকা এইটোৱে বিপদ আৰু মহে পুৰা কামোৰে গাই চিবোৰ ফুলাই দিয়ে বৰষুণটো দিছে ভালে কৈছে আৰু কিফালে এইফালে বেয়াও কৰিছে কি কৰিম আৰু উপায় নাই কিন্তু এটাই ভয় লাগিছে গাইজ কি জানেনে আমাৰ এইটো নতুন বস্তি পোৱা পাৰ হৈ তাত মানে পুৰা খহি পৰে মাটি মানে তাৰে আৰু খহি যাওঁ বুলি ভয় মানে সেইটোৱে ভয় কিয়নো মানে খহি গ'লে আমাকতো এইফালে থাকিব লাগিব যেতিয়ালৈকে মানে ঠিক নহয় দুদিন তিনিদিন লাগি যায় কেতিয়াবা এনেকুৱা হেৰি কি কয় লেণ্ডশ্লাইড নেকি কয় ইংলিছত সেইটো মানে মাটি খহি পৰিলে জেচিবি আহিবলৈ টাইম লাগিব দুদিনমান লাগি যায় বা এদিন লাগি যায় গাড়ী চাড়ী মানে তাতেই থাকিব লাগিব আমাক কি হ'লে উপায় নাই আৰু সেইটোৱে ভয় নহওক ভগৱানে কৰোঁ সেইটোৱে নহওক আৰু এই মুতি আহিলে নেকি তই হা মুতি আহিলি নে হাগি আহিলি এই ইয়াক কৈছোঁ নতুন বস্তি আহি পাই গ'লোহি এতিয়া একদম লাষ্ট পইণ্ট আৰু এইটো এয়া চাওক এইটো লাষ্ট পইণ্ট বুলি কয় এই পইণ্টটো পাৰ হৈ আৰু এতিয়া এইটো কি কয় আমাৰ হাইৱে পাম হাইৱে পোৱাৰ পিছত গম পাম যে ৰোড ব্লক হৈছে নে নাই হোৱা নহ'লে বৰ খাতৰা হ'ব গাড়ী আহিছে নেকি ফোন আহিছে অ' আবিন কাই